তো হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল এছ কে কামাণ্ডো আছাম। আৰু আজি লৈ আহিছোঁ আছাম পুলিচৰ এটা নিউ আপডেটটো হৈছে আমাৰ যোৱা জুন মাহত প্ৰায় ৯,১৭১টা পদত নিযুক্তি দিছিল অসম আৰক্ষীত AB, UB আৰু গাৰ্ডছমেনৰ। তাৰে ভিতৰত 414টা প্ৰাৰ্থীক ৰিজাল্ট দিয়া নাছিলে, কম্পিউটাৰ চাৰ্টিফিকেট ফেক বুলি। তাৰ কাৰণে প্ৰাৰ্থীসকলে গুৱাহাটী হাইকোৰ্টত আবেদন কৰিছিলে আৰু লগালগ আমাৰ CID তদন্ত চলি আছে, ভেৰিফাই চলি আছে। আৰু যাৰ চাৰ্টিফিকেটখন মানে সঁচাকৈ চাৰ্টিফিকেটখন ভুৱা আছে তাৰ জেল হ'ব পাৰে, আৰু যাৰ চাৰ্টিফিকেটখন ভুৱা নাই, ৰিয়েলি হয়, তাই চাকৰিখন পাই যাব। বিশেষকৈ 2 দিন আগত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM ডাঙৰীয়াই এটা ৰেলীত গৈছিলে, আৰু সেইটো ৰেলীত এখন ল'ৰা কৈছিলে আমাৰ 414টা প্ৰাৰ্থী কি হ'ব এতিয়া ছাৰ, আৰু ছাৰে কি উত্তৰ দিলে আপোনালোকে নিজ কাণেৰে শুনক। মই ভিডিঅ' ক্লিপটো দি দিছোঁ CM ছাৰৰ। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'বা, লগত থকা বেল আইকনটো অল কৰি দিবা। এনেকুৱা আছাম পুলিচৰ ইনফৰমেশ্যন আপডেট সবৰ আগত পাই থাকিবা। তাতলৈকে মিলতে হে, জয় হিন্দ, জয় ভাৰত, জয় অসম। 414টাৰ কম্পিউটাৰ চাৰ্টিফিকেট ভেৰিফিকেশ্যন চলি আছে। সঁচা হ'লে পাবি, মিছা হ'লে নাপাবি। অঁ ছাৰ, থেংক ইউ ছাৰ। 414টাৰ কম্পিউটাৰ চাৰ্টিফিকেট ভেৰিফিকেশ্যন চলি আছে। সঁচা হ'লে পাবি, মিছা হ'লে নাপাবি। অঁ ছাৰ, থেংক ইউ ছাৰ।